নমস্কাৰ আমি সৰু সৰু ল'ৰা ছোৱালীক আমি পেঞ্চিলৰ কেনেকৈ ধৰিবৰ কাৰণে শিকাব লাগে স্কুল নিদিয়াৰ আগতে আমি কি শিকাব লাগে ঘৰতে মই কিছুমান বস্তু মই ট্ৰাই কৰিছিলোঁ মোৰ ল'ৰাটোৰ ক্ষেত্ৰত ঘৰতে তো যিখিনি বস্তু মই ট্ৰাই কৰিছিলোঁ সেইখিনিৰ কাৰণে হয়তো সি আজি ষ্টাৰ মাৰ্ক পাইছে বা এই হোমৱৰ্ক বা ক্লাছ ৱৰ্ক কিছুমানৰ বা গুড ট্ৰাই বুলি পাইছে চ' আপোনালোকে ট্ৰাই কৰিব বহুত সহজ আৰু বহুত সুবিধা কিছুমান বস্তু মই আপোনালোকক আজি দেখাবলৈ গৈ আছোঁ যিখিনি বস্তু মই ট্ৰাই কৰিছিলোঁ সেইখিনি বস্তুকে আজি আপোনালোকক মই দেখাবৰ কাৰণে গৈ আছোঁ পলম নকৰাকৈ তেনেহ'লে চাওঁ আজি আহক ভিডিঅ'টো মোৰ সৰ্বপ্ৰথমতে পেঞ্চিলত মই বহুত ল'ৰা ছোৱালী পেঞ্চিল এনেকৈ ধৰে আৰু এনেকৈ ধৰে আৰু কিছুমানেতো গোটেই আঙুলিটোৰে এনেকৈ ধৰে আৰু গোটেইখন ল'ৰা ছোৱালী যিহেতুকে পেঞ্চিল বা তেনেকুৱা পালে মানে পেঞ্চিল কিবা পালে মানে যিহেতুকে গোটেইখন বেৰত আঁকি বাকি ফুৰে সেইকাৰণে মই সেইবোৰ মানে আঁকি বাকি বেৰত যাতে আঁকি বাকি নাথাকক বুলি পেলাই মই মোৰ ল'ৰাটোক মই LED আজিকালি পাই যায় LED স্লেট বা পেঞ্চিল এনেকৈ পাই যায় কিনিবৰ কাৰণে কিন্তু মই মোৰ ল'ৰাটোক মই যিটো চক পেঞ্চিল আনি দিছিলোঁ স্লেটখন দিছিলোঁ স্কুলত এডমিশ্যন নিদিয়াৰ আগৰ কথা কৈছোঁ দেই চক আৰু মই স্লেট পেঞ্চিল যিটো আমি সৰুতে যিহেতুকে আমি আগতে লিখিছিলোঁ স্লেট পেঞ্চিলবিলাকৰ যে মই তেনেকুৱা আনি দিছিলোঁ তেনেকুৱাত মই কিছুমান বস্তু মই দেখাইছিলোঁ তাক আঁকিবলৈ শিকাইছিলোঁ আৰু বস্তুখিনি আগতে এইটো বস্তু লক্ষ্য কৰিব যে কিবা এটা বস্তু দি আপুনি তাক শিকাই আছে সেই বস্তুটো কিবা এটা উল্লেখ কৰি পেলাই বা কিবা এটা বস্তুৰ লগত তুলনা দি পেলাই আপোনালোকে শিকাব তো মই মোৰ ল'ৰাটোক মই ঠিক তেনেকুৱা ধৰণৰ মই শিকাইছিলোঁ কিছুমান বস্তু মই তুলনা দি পেলাই শিকাইছিলোঁ যেনেকৈ মই কওঁ যেনেকৈ মোৰ ল'ৰাটোক মই শিকালোঁ চাৰ্কেল বনাবৰ কাৰণে গোল বনাবৰ কাৰণে যিহেতুকে মই শিকালোঁ চাৰ্কেল কৰিবৰ কাৰণে যিহেতু শিকালোঁ মই এইটো এটা নাম দিছিলোঁ মই কি জানেনে এইটোৰ ল'ৰাটোক মই নাম দিছিলোঁ জোনবাই বুলি মই তাক কৈছিলোঁ যে এই যে ওলাই যে ৰাতি যে জোনবাই যে এইটো জোনবাইটো হয় বুলি এনেকৈ মই তাৰ হাতত ধৰি ধৰি মই শিকাইছিলোঁ আৰু মোৰ ল'ৰাটোক মই দীঘল পেঞ্চিল দিয়া নাছিলোঁ যিহেতুকে তাৰ আঙুলিখিনি সৰু সৰু হয় মই সৰু দীঘল পেঞ্চিলৰ মই টুকুৰ কৰি পেলাই দিছিলোঁ যাতে তাক ধৰিবলৈ সুবিধা হওক তো আপোনালোকে আপোনাৰ সুবিধা মানে ট্ৰাই কৰিব প্ৰায়খিনি ক্ষেত্ৰত পৰা মানে যিখিনি দীঘল পেঞ্চিল নিদিব সৰু পেঞ্চিলে দিব মানে ধৰি পেলাই তেওঁলোকৰ মানে অকণ সুবিধা হ'ব তেওঁলোকৰ হাতটো বহিব অকণমান তো মই সেইকাৰণে স্কুলত এডমিশ্যন নিদিয়াৰ আগতে মই সেইখিনি বস্তু ট্ৰাই কৰাইছিলোঁ আৰু মই কৈছিলোঁ যে ট্ৰেইন ৰাস্তা মানে কি জানেনে এইটো ষ্টেণ্ডিং লাইনিং মোৰ ল'ৰাটোক মই কৈছিলোঁ এইটো হৈছে আমাৰ ট্ৰেইন ৰাস্তা আমি য'ত যে অহা যোৱা কৰোঁ এইটো আমাৰ ট্ৰেইন ৰাস্তা হয় দেই এনেকৈ বুলিতো ষ্টেণ্ডিং লাইনিং আৰু এই বস্তুখিনি কি হয় স্কুলতো শিকায় এনেকৈ শিকাই যাব ঘৰতো শিকাব পাৰি এইবোৰ এডমিশ্যন নিদিয়াৰ আগতে শিকাব পাৰি মই তেনেকুৱা বস্তু কিছুমান তুলনা দি পেলাই মই শিকাইছিলোঁ আৰু স্লিপিং লাইনটো মই ঠিক তেনেকুৱাই মই শিকাইছিলোঁ মই স্লিপিং লাইনটো শিকাওঁতেও মই তাক মই কৈছিলোঁ যে এইটো আমাৰ অকণ মই ডাঠকৈ আঁকি দিছোঁ এইটো আমাৰ ট্ৰেইন ৰাস্তা হয় ট্ৰেইন ৰাস্তা এনেকুৱা হয় মই মানে এই ষ্টেণ্ডিং লাইনিং আৰু স্লিপিং লাইনটো মানে মই ট্ৰেইনৰ তুলনা দি পেলাই মই শিকাইছিলোঁ ট্ৰেইনৰ নামটো উল্লেখ কৰি পেলাই মই শিকাইছিলোঁ আৰু এইটো মই যেতিয়া শিকাইছিলোঁ ঘৰত তেতিয়া এই বস্তু মই শিকাইছিলোঁ মই জোনবাই বুলি আৰু কি হয় জিগ জেক লাইনটো থাকে কিছুমান এইবোৰ বস্তু মানে কি হয় ABCD বা 1 2 জনাৰ আগত বা লিখোৱাৰ আগত শিকোৱাৰ আগত এইবোৰ বস্তুৰ কিছুমান চিম্বল কিছুমান লাইনিং কিছুমান শিকোৱাটো বহুত দৰকাৰী তেওঁলোকে যাতে মানে লিখা প্ৰচেছটো তেওঁলোকে যাতে গম পায় বা তেওঁলোকে এইটো গম পায় যে মানে হাতটো যাতে মানে লিখা ক্ষেত্ৰত মানে তেওঁৰ হাতটো যাতে ভালকৈ বহে তো সেইটো কাৰণে মই তেনেকৈ শিকাইছিলোঁ আৰু জিগজেক লাইনটো এইটো জিগজেক লাইনটো এই জিগজেক লাইনটো মই পাহাৰ বুলি শিকাইছিলোঁ মই আমি যে দেখি থাকোঁ আমি যে যাওঁ যে পাহাৰ যে ফুৰিবলৈ যাওঁ যে আমি যে দেখোঁ যে পাহাৰটো যে এইটো আমাৰ পাহাৰ আমি ৰাস্তাত দেখি যোৱা পাহাৰ এনেকৈ বুলি তাক মই এনেকুৱা বস্তু কিছুমান শিকাইছিলোঁ মই আপোনালোকে চেষ্টা কৰিব কিছুমান বস্তু তুলনা দি পেলাই কিন্তু তেওঁলোকৰ মানে বস্তুবিলাকৰ নামৰ মানে উল্লেখ কৰি পেলাই শিকালে মানে কি হয় তেওঁলোকৰ মানে আগ্ৰহটো বাঢ়ি যায় মানে মোৰ ল'ৰাটোৰ ক্ষেত্ৰত মই দেখিছিলোঁ মানে যে মই যদি এটা বস্তুৰ নাম এটা দি পেলাই যদি মই কিবা এটা শিকাই আছোঁ তাৰ তাৰমানে আগ্ৰহটো বাঢ়ি যায় তেতিয়া মানে কি হয় সি নিজে চেষ্টা কৰে আৰু মই কি কৰি দিছিলোঁ মই এইখিনি বস্তু যেতিয়া মই শিকোৱাৰ পিছত মই কি কৰিছিলোঁ এনেকৈ মানে কিছুমান ডট কৰি দিছিলোঁ ডট এনেকৈ কৰি দিছোঁ মই কৈছোঁ ঠিক আছে তুমি মোক ট্ৰেইন ৰাস্তাটো তুমি আঁকি পেলাই দেখুৱাচোন লিখি দেখুৱাচোন এনেকৈ বুলি তাক মই কৈছিলোঁ তেতিয়া সি ধুনীয়াকৈ মানে অকণমান বেকি হৈছিল আৰু এনেকৈ তেতিয়া সি মোক দেখাইছিল মানে আৰু মই কৈছোঁ তুমি জোনবাইটো আঁকি দেখুৱাচোন এনেকৈ বুলি কৈ পেলাই মই এনেকৈ ডট চাৰ্কলটোৰ ওচৰত এনেকৈ মই ডট দি দিছিলোঁ তেতিয়া সি কি কয় ডটখিনিৰ ওপৰত সি এটা তাৰমানে এনেকৈ চাৰ্কল বনাই পেলাই মোক কৈছে এইটো মোৰ জোনবাই হৈ গ'ল এনেকৈ বনাই পেলাই সি মোক দেখাইছিল আৰু মই তাক শিকাইছিলোঁ আৰু কিছুমান মানে লাইনিং এনেকৈ থাকে কিছুমান এনেকুৱা পথালি লাইন কিছুমান থাকে লাইনিং কিছুমান থাকে এইবোৰ বস্তু
তেওঁলোকক ঘৰত শিকোৱাটো কিন্তু মই বহুত দৰকাৰী বুলি ভাবোঁ। এডমিশ্যন নিদিয়াৰ আগত এই বস্তুখিনি কিন্তু ঘৰত আপোনালোকে শিকাব, কাৰণ কি জানেনে, স্কুলতো শিকাব এইখিনি, কিন্তু ঘৰত বেছি শিকালে মানে কি হয়, বেছি তেওঁলোকৰ মানে আগ্ৰহটো বাঢ়ি আহে। মানে মই মোৰ ল'ৰাটোৰ ক্ষেত্ৰত দেখিছোঁ, মোৰ ল'ৰাটোৰ ক্ষেত্ৰত মই গম পাইছোঁ, আৰু হয়তো সেইটো কাৰণেই হয়তো সি এতিয়া স্কুলৰ কিছুমান হোমৱৰ্ক বা কিছুমান ক্লাছ ৱৰ্কৰ সি মেক্সিমাম সি মই দেখিছোঁ, মই ক্লাছ ৱৰ্ক কিছুমান যিটো স্কুলত ট্ৰাই কৰিব দিয়ে, ক্লাছ ৱৰ্ক কিছুমান সি গুড ট্ৰাই বা গুড ষ্টাৰ এই এনেকুৱা ধৰণৰ কিছুমান বস্তু পায়। মই দেখাব লৈছোঁ, মই দেখাই দিম আৰু এয়া চাওক, দেখিছেনে গুড ট্ৰাই বুলি, এয়া এনেকুৱা মানে কি হয়, এই লাইনিংখিনিৰ পৰা এই লাইনিংখিনি যদি আমি শিকাওঁ তেতিয়া কি হয়, 1 2 বা ABCD লিখিবলৈ সহজ হৈ যায় সিহঁতৰ। আৰু কিছুমান মই তাক এইটো কৈছিলোঁ যে যেতিয়া আমাৰ জোন বাইদেউ যেতিয়া আমি আধাকৈ যেতিয়া ওলাই, তেতিয়া মই কৈছিলোঁ যে এই এনেকুৱা লাইনিং থাকে, এনেকুৱা মই শিকাইছিলোঁ এই বস্তুটো মই শিকাইছিলোঁ। মই কৈছোঁ এইটো জোনবাই যে আধাকৈ যে ওলাই যায়, সেইটো আমাৰ জোনবাইটো এতিয়া আমি বনাম দেই, আমি আঁকিম দেই, এতিয়া এইটো চৰাইটো এনেকৈ আছে, মই আঁকি পেলাই তাক মই দেখাইছিলোঁ। এইটো আধাকৈ যে অকণমানি যে জোনবাইটো যে ওলাই যায় কেতিয়াবা, সেই আমাৰ অকণমানি জোনবাইটো এনেকৈ বুলি পেলাই মই এনেকুৱা কিছুমান চিম্বল কিছুমান মই শিকাইছিলোঁ বা তাক মই বুজাইছিলোঁ। তেতিয়া আপোনালোকে ট্ৰাই কৰিব নিশ্চয়, ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ বস্তু কিন্তু উল্লেখ কৰি পেলাই, কিছুমান বস্তুৰ নাম দি পেলাই, কিছুমান বস্তু উল্লেখ কৰি পেলাই যদি আপুনি ঘৰত শিকায়, নিশ্চয় পোৱালিৰ পৰা চাব আপুনি আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ বস্তুখিনিৰ প্ৰতি বহুত আগ্ৰহ হৈ থাকিব, লিখাৰ প্ৰতি তেওঁলোকৰ মানে ধাউতিটো অকণ বাঢ়ি আহিব, তেওঁলোকৰ আগ্ৰহ দেখাব। আৰু মই দেখাইছিলোঁ কিছুমান কালাৰ কৰিব দিছিল ন, মই তাক এটা গছ আঁকি দিছিলোঁ, এনেকৈ মই কিছুমান গছ আঁকি দিছিলোঁ, যে এনেকৈ গছ গৈ পেলাই এনেকৈ কিছুমান মই কৰি দিছিলোঁ, গছ আঁকি দিছিলোঁ, তাক মই এনেকুৱা কিছুমান কৰিব দিছিলোঁ, মই এনেকুৱা কিছুমান মানে ডট দি দিছিলোঁ। মই গছ বনাম এতিয়া আমি এনেকৈ বুলি কৈ পেলাই শিকাইছিলোঁ, ফুল বনাম এতিয়া আমি এনেকৈ কৈ পেলাই, এই তেনেকৈ মানে মই তাক এই চাৰ্কল লাইনখিনি মই শিকাইছিলোঁ। এই চাৰ্কল লাইনখিনি কি হয়, বহুত ইম্পৰ্টেণ্ট হয়। তেওঁলোকে পেঞ্চিল ধৰে, তাৰ পৰা কি হয়, তেওঁলোকৰ লিখা হাতটো বহি যায়, পেঞ্চিলত ধৰিব পাৰে তেওঁলোকে। তো সেইটো কাৰণে এই চাৰ্কল লাইনখিনি এডমিশ্যন যিসকলে দিম বুলি ভাবিছে নিজৰ ল'ৰা ছোৱালীক, তো তেওঁলোকে ঘৰত শিকাব পাৰে। তেওঁলোকে শিকালে মানে বহুত ভাল হয়, তেওঁলোকৰ আগ্ৰহটো বাঢ়িব আচলতে। আৰু তেওঁলোকক চাব আপুনি, কিবা যদি গছ এজোপা যদি বনাই দিয়ে, তাৰ ওপৰত যদি লাইনিংবোৰ যদি কৰিব দিয়ে, আৰু যদি কিবা মাছ এটা যদি বনাই দিয়ে, মাছটোৰ ওপৰত যদি তেওঁলোকক যদি কালাৰ কৰিব দিয়ে, বা তেওঁলোকৰ মাছটোৰ ওপৰৰ পৰা ডট যদি দি দিয়ে, বা তাৰ ওপৰৰ পৰা যদি আঁকিবলৈ দিয়ে, লিখিবলৈ যদি দিয়ে, তেওঁলোকৰ মানে আগ্ৰহটো বাঢ়ি যায়। মই কিন্তু মোৰ ল'ৰাটোৰ ক্ষেত্ৰত মই এইবিলাক কৰি দিয়াৰ কাৰণে, মই তাক মানে দেখুওৱাৰ কাৰণে বা শিকোৱাৰ কাৰণে মই তাৰ আগ্ৰহটো মই পাইছিলোঁ। সেইকাৰণে মোৰ মানে ভাল লাগিছিল। ঘৰত কিছুমান মই চেষ্টা কৰাবৰ কাৰণে মই চেষ্টাও কৰিছিলোঁ কিন্তু দেই, আৰু চেষ্টাটো বহুত দৰকাৰী, চেষ্টা কৰিব লাগে। কাৰণ মাক বাপেকৰ ওপৰত কি হয়, বিশেষকৈ মাতৃসকলৰ ওপৰত বেছি প্ৰেছাৰ পৰে ন, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে মাতৃসকলৰ ওপৰত, মাকসকলৰ ওপৰত বিশেষকৈ তেওঁলোকৰ ওপৰত প্ৰেছাৰটো পৰে। তো তেওঁলোকে যিহেতুকে যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব লাগে, মাকবিলাকে, মাতৃসকলে, তো সেইটো কাৰণে তেওঁলোকে চেষ্টা কৰাব। বিশেষ খেলি ধূলি থকা সময়, যে তেওঁলোকে খেলি ধূলি থকা মানে সন্ধিয়া সময়ত আমি কিবা এটা, মোৰ ল'ৰাটোক মই এইটো কৈছিলোঁ যে আমি এতিয়া যাদু কৰিম দেই, যাদু কৰিম বা কিবা কৰিম বুলি কৈ পেলাই মানে সেইবোৰ বস্তু আঁকিবলৈ শিকাইছিলোঁ বা দেখাবলৈ হেৰি কৰিব শিকাইছিলোঁ। তো তেওঁলোকে চেষ্টা কৰিব ঘৰত, চেষ্টা কৰিলে, কাৰণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, যিকোনো মানে কি হয়, শিক্ষাৰ ক্ষেত্ৰত ঘৰৰ পৰাই যিহেতুকে শিক্ষাটো ল'ৰা ছোৱালীক ভালকৈ দিয়াটো ভাল। স্কুলতো তেওঁলোকে শিক্ষাখিনিতো ল'বই, তেওঁলোকে জানিবই, বুজিবই বা পঢ়াবই, স্কুলততো ভালকৈ পঢ়ায়। তো মানে বিশেষকৈ ঘৰৰ পৰা পোৱা শিক্ষাটো কিন্তু বহুত দৰকাৰী ল'ৰা ছোৱালীৰ কাৰণে। তাকে কৈ পেলাই মই আজি মোৰ ভিডিঅ'টো মই সামৰি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ সকলোকে, চাই থাকিব বাৰু।